হেল্ল' এভৰিৱান, কি খবৰ? সকলোৱে ভাল? মই ভাল আছোঁ। চ' আজি আহিছোঁ এটা নতুন টপিক লৈ আৰু নতুন এটা ভিডিঅ' লৈ। আজি এই ভিডিঅ'টোৰ মাধ্যমতে মই তোমালোকৰ মাজত আলোচনা কৰিম ক্লাছ 10ৰ দশম শ্ৰেণীৰ জিকিৰ নামৰ পাঠটো। ইয়াৰ লেখকখন আমাৰ আজান ফকীৰ। অ'কে, চ' এই পাঠটোৰ পৰা আহিবলগীয়া মষ্ট ইম্পৰ্টেণ্ট 100% কমন কুৱেশ্যন তোমালোকৰ মাজত আলোচনা চ' পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰি দিওঁ। চ' ফাৰ্ষ্ট কুৱেশ্যন কৈছে যে জিকিৰৰ ৰচক কোন? ইয়াৰ ৰচক আমাৰ কোন হয়? এতিয়া তোমালোকে জানা, ইয়াৰ হৈছে আজান ফকীৰ। অ'কে, আজান ফকীৰ। জিকিৰবোৰক কিহৰ লগত তুলনা কৰিব পাৰি? আজান ফকীৰে ৰচনা কৰা জিকিৰবোৰক হিন্দুসকলৰ ভক্তিমূলক গীতৰ লগত তুলনা কৰিব পাৰি। এনেকুৱাকৈ লিখি দিলে হৈ যাব। আৰু এই কুৱেশ্যনটো তোমালোকে চোৱা, জিকিৰ শব্দটো কি শব্দৰ পৰা ওলাইছে আৰু জিকিৰ শব্দৰ অৰ্থ কি? 2023 আহিছে। চ' ইয়াত লিখি দিয়া আছে, তোমালোকে এইটো লিখি ল'বা। অ'কে, মই বাৰে বাৰে যিটো কৈ থাকোঁ তাৰ ভিডিঅ'টো বহুত লং হ'ব, সেইবাবে মই তোমালোকক খালি কুৱেশ্যন ক'ম, তোমালোকে এনচাৰটো নিজে লিখি ল'বা, কিয়নো নহ'লে ভিডিঅ'টো বহুত লং হ'ব। অ'কে, আৰু ঘ নম্বৰটো চোৱা, ইয়াত কৈছে কি আজান ফকীৰৰ আচল নাম কি? মানে আজান ফকীৰৰ যিটো আচল নাম সেই কথাটোৰ কথা কৈছে। আচল নাম কি? এই আচল নামটো তোমালোকে লিখি ল'বা আৰু ভিডিঅ'টো পজ কৰি লিখি ল'বা। অ'কে, তাৰপিছত মমিন শব্দৰ অৰ্থ কি? মমিন শব্দৰ অৰ্থ কি? এইটো লিখি ল'বা, ফলত আহিছে। আৰু কিছু আসমানৰ কুতুব তৰা আদামৰ জাত, ইয়াৰ আদাম কোন? জিকিৰত উল্লেখ থকা আদাম কোন? 2024 আহিছে। চ' মষ্ট ইম্পৰ্টেণ্ট তোমালোকে এইটো লিখি ল'বা। মক্কাৰ দুৱাৰত চাহাব জীয়াই মাৰে তালি, যেনে চালে চলৰ লগত দৰিকাৰ টপালি, ওপৰত উল্লেখ কৰা কথাখিনি অন্তৰ্নিহিত ভাৱটি বিশ্লেষণ কৰা। উত্তৰটো আহিছে, বিষয়টো আহিছে, তোমালোকে সেইটো লিখি ল'বা। অ'কে, ভিডিঅ'টো ৰখাই লিখি ল'বা। তাৰপিছত আমাৰ ইয়াত দিছে যে ক নম্বৰ দিছে, পানীয়ে মৰে পিয়াসত, অগ্নি মৰে জাৰত, খোদা ৰচুল লুকাই থাকে মমিনৰ আঁঠৰত। 16 আহিছে, লগতে 24 আহিছে এইটো। অ'কে, তোমালোকে এইটো লিখি ল'বা। আৰু খ নম্বৰটো হৈছে মক্কাৰ দুৱাৰত চাহাব তীৰ বেনীৰ ঘাট, বিহাব নোৱাৰে তাত ভেটে বাট। এইটো 17-22 আহিছে, 17 আহিছে, 22 আহিছে। আৰু অৰ্থদিন ইয়াত দি আছে নাইবা, তোমালোকে এইটো লিখি ল'বা, লিখি লোৱা। তাৰপিছত খ নম্বৰটো লিখিলা, এতিয়া গ নম্বৰটো তোমালোকে লিখি লোৱা। অ'কে, ঘ নম্বৰটো চেম লিখি লোৱা। অ'কে, আৰু চমুটুকা এইটো তোমালোকে 16, 22 আৰু 23 দিছে, বহুত ইম্পৰ্টেণ্ট হয়, এইটো লিখি লোৱা। অ'কে, তোমাৰ পাঠ্যপুথিত থকা জিকিৰৰ মূলভাৱটো কৈছে, সেই মূলভাৱটো তোমালোকে এইটো লিখি লোৱা। আৰু লগতে 4 নম্বৰটো তোমালোকে লিখি লোৱা, 4 নম্বৰটো লিখি লোৱা।